আৰু তেওঁলোকে মোৰ কাৰণে আচলতে এইখিনি মঞ্চত আহিবলৈ সক্ষম হৈছে। তাৰ কাৰণে প্ৰথমতে আচলতে আমাৰ হেমন্ত দাদা আছে, কুলেন দাদা আছে, কুলেন বসুমতাৰী দাদা আছে। আৰু এই সুযোগতে মই সকলোকে চিনাকি কৰাই দিব লৈছোঁ। প্ৰথমতে মই গুৱাহাটীত যেতিয়া প্ৰথম আহিছোঁ 2008 চনত মই হেমন্ত দাদাক লগ পাইছিলোঁ। হেমন্ত দাদাই গুৱাহাটী ইউনিভাৰ্চিটিত বেষ্ট গীটাৰ এৱাৰ্ড পাইছিলে, তেতিয়াৰ পৰাই মই চিনাকি তেখেতৰ। গতিকে এয়া হৈছে হেমন্ত দাদা অন লিড গীটাৰ। এবাৰ সকলোৱে হাত চাপ বজালে ভাল লাগিব। And now I'm going to introduce to all of you one of my Ose Ada, one of my very dearest brother and the very famous lyricist and composer in Boro music industry, Mr. Kulen Bosumotary. তেখেতে বহুত ধুনীয়া গান লিখিছে, আপোনালোকে ইউটিউবত চালে গম পাব। আৰু এইখিনিতে মোৰ সংযোগ কৰি আছে আচলতে মোৰ অতিকৈ মৰম। আমাৰ দুজনৰ নামৰ মাজত অকল এ আৰু অৰ ডিফাৰেঞ্চ আছে। মোৰ নাম নিপন, তেখেতৰ নাম নিপেন। নিপেন দাদা অন লেডাৰ। এইফালে আমাৰ ইলেক্ট্ৰিক বেকগ্ৰাউণ্ড, যাক আমি ইলেক্ট্ৰিক বেকগ্ৰাউণ্ড বুলি কওঁ, যি ইমান কৰে ইমান ধুনীয়াকৈ বিহু আৰু বৈশাখুত সহায় কৰিছে। আমাৰ সকলোৰে মৰমৰ পংকজ আদা। ভাইটিক মই আজি আচলতে প্ৰথম লগ পাইছোঁ, কিন্তু যিয়ে নহওক ইমান ধুনীয়াকৈ বেছ বজাইছে। ভাইটিক আমি মৰমতে মাইনা বুলি মাতোঁ, সকলোৱে মাইনা বুলি মাতিলে হ'ব, একো নাই। বৰ ধুনীয়া ল'ৰা। হি ইজ বিপুল অন বেছ গীটাৰ। গতিকে এইখিনি মোৰ পৰিচিত মানুহ। আৰু এজন ব্যক্তিক মই চিনাকি কৰি দিম, মোৰ অতিকৈ মৰমৰ, যিজন মোৰ ভাতৃ হয়, মোৰ ককাইদেউ হয়, আৰু যিজন মোৰ বন্ধু হয়, যি সদায় মোৰ লগত বিপদে আপদে সদায় মোৰ লগত আছে। আৰু আজিও মোৰ লগত আছে মোৰ অতিকৈ মৰমৰ মোন ভাই, মোন বৰং। এবাৰ আপোনালোক আহিব লাগে প্লিজ, সকলোৱে আহিব লাগে। Sa